এনেকৈ লৰোৱাৰ পিছত অলপ দেৰি যেতিয়া পানী ওলাব তেতিয়া চেনি দি দিম। চেনিখিনি কিমান পৰ্যায়লৈকে গলিব আৰু ইয়াৰ লাড়ু কিমান পৰ্যায়ত বনালে লাড়ু হৈ উঠিব সেইটো দেখাম বাৰু। মই কৈ যাম, আপোনালোকে অকণমান স্কিপ নকৰাকৈ চাই যাব। আৰু যিবিলাকে নাজানে বা শিকাৰু তেওঁলোকৰ কাৰণেহে এইটো ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু তেওঁলোকেহে এইখিনি শিকিব, আৰু যিবিলাকে জানে সেইবিলাকেতো নাচালেও হ'ব। আৰু ময়ো নাজানিছিলোঁ আগতে, সেইকাৰণে ময়ো যেতিয়া জানিলোঁ নহয় সেইটো কাৰণে আপোনালোককো শ্বেয়াৰ কৰোঁ বুলি দেখুৱাইছোঁ। আৰু ইয়াত বেছি নহয়, এটা নাৰিকলৰহে। আৰু এইখিনি যে একেবাৰে বগা বগা দেখিছে, এয়া প্ৰথম নাৰিকলটো গুচোৱাৰ পিছত যিটো ক'লা চামনি এটা থাকে সেইটো একেবাৰে সম্পূৰ্ণৰূপে গুচাই পেলোৱা হ'ল। এইখিনি চেনি দি দিছোঁ, কাৰণ এতিয়া চেনিখিনি গলিব। সিহঁতে যিটো লাগি ধৰিছে সেইটো অকণমান হেৰি কৰি দিলে গলি যাব আৰু এৰি যাব। আৰু এইটো আপোনালোকে কেৰাহীখন দেখিছে, এই যে সম্পূৰ্ণৰূপে বগা হ'বৰ কাৰণে এনেকুৱা নতুন কেৰাহী নতুবা কুকাৰত ল'ব লাগে, তেতিয়া ইয়াৰ কালাৰটো উঠি নাযায়। নহ'লে বেলেগ ব্যৱহাৰ কৰি থোৱা কেৰাহীত হ'লে এই হালধিৰ চামনিবিলাক লাগি যায়। আপোনালোকে যদি চাই আছে তেতিয়াহ'লে ইউটিউবত যদি চাই আছে তেন্তে এইটো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে এবাৰ ফ'ল' কৰি দিয়কচোন। মই এনেধৰণৰ ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু মই প্ৰায় ইউটিউবত এনেধৰণৰ মেকিং ভিডিঅ' দি থাকোঁ, আৰু আপোনালোকে যদি চাই তাতো চাব পাৰিব। আৰু এনেকৈ আপোনালোকে আশীৰ্বাদ আৰু মৰম দি থাকিলে আমাৰো বহুতখিনি উৎসাহ ভাবে। এটা লাইক কমেণ্টে আমাক বহুতখিনি সাহস দিয়ে। আৰু মই অকণমান তেল লগাই লৈছোঁ, অৱশ্যে নাৰিকলৰ লাড়ু তেল নলগালেও হৈ যায়। খুব গৰম হৈ আছে, অলপ গৰম হৈ আছে কাৰণে বনাবলৈ অকণমান হেৰি হৈছে। আৰু অলপ গৰমে গৰমে বনাব লাগিব, ঠাণ্ডা হৈ গ'লে এইটো নুঠিব। আৰু অলপ গৰম হৈ থাকোঁতে বনালেহে সম্পূৰ্ণৰূপে চেপ দিব পৰা যায়। আৰু এনেধৰণে মই গোল কৰি দিছোঁ। আৰু এনেকৈ বনাই মেলি মই বেছি বনোৱা নাছিলোঁ, মাত্ৰ এটা নাৰিকলৰহে বনাইছিলোঁ। এয়া চাওক ধুনীয়া গোল হৈছে। এটা মই ভাঙিও দেখাইছোঁ চাওক, এটা অলপ টান হৈ গৈছে, আৰু ইমান পৰ্যায়তে ৰাখিব লাগিব। আৰু আজিলৈ ইমানেই। আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।